আজি আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ এনেকুৱা এখন মেলালৈ যিখন মেলা বৰষুণ আৰু বোকা হ'লে মেলা হৈ নাথাকে। ব'লকচোন এই মেলাখন চাওঁ। আৰু এইখন মেলা হৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ শেষৰখন মেলা। সেইটো কাৰণে এই মেলাখন কিন্তু বহুত বেছি ডাঙৰ আৰু বৰষুণ কিন্তু ইয়াত হ'বই কিন্তু দেই। এই বৰষুণত আপোনালোকে কিন্তু মেলা চোৱাৰ মজাই বেলেগ কিন্তু বোকাৰ মাজত আপুনি লুটি পুটি হৈ হ'লেও মেলা চাব লাগিব। মই কিন্তু এবাৰ হাফ পেণ্ট পিন্ধি আছোঁ দেই। হাফ পেণ্ট পিন্ধি আহিলে কিন্তু আপোনাৰ কি হয় বোকাৰ পৰা ছেফটি হৈ থাকে। আপুনি যদি কোচত কেঁচুৱা লৈ আহিম বুলি ভাবিছে তেনেহ'লে আহিব পাৰে, কাৰণ এই মেলাত কোচত কেঁচুৱা লৈ অহা মানুহ বহুত বেছি আছে। আৰু ইমান বেছি মানুহ হৈছে যে আপোনালোকে দেখি আচৰিত খাই যাব, কাৰণ এইখন আমাৰ শেষৰ মেলা। আৰু মেলাত ওলোৱা জুবিনদাৰ ফটোবিলাক চাই সঁচাকৈ বৰ ভাল লাগে। আৰু আপোনালোকৰ ঘৰত কিন্তু জুবিনদাৰ ফটো এখন ৰাখিব দেই। মোৰ তাত কিন্তু জুবিনদাৰ ফটো মই বহুতকেইখন থৈ দিছোঁ। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ গোসাঁই ওলোৱা মেলাৰ এখন শেষৰ দিন আৰু শেষৰটো মেলা, সেইবাবে ইমান বেছি মানুহ হৈছে। বৰষুণ দিনাও ইয়াত বহুত বেছি মানুহ হয়। আৰু আপোনালোকে যদি এবাৰ আহি নাপালে তেনেহ'লে নেক্সট বাৰ কিন্তু আপোনালোকে নিশ্চয় আহিব দেই এই মেলাখনলৈ। আৰু আপুনি যদি মেলাত আহিছে আৰু মেলাত আহি যদি জেলেপি কিনা নাই তেনেহ'লে আপুনি একো কিনাই নাই। বাৰু আজিলৈ এইখিনিয়ে। নেক্সট টাইম আকৌ বেলেগ এটা ভ্লগত লগ পাম। ধন্যবাদ।